हेलो बंधु बान्धवीসকল স্বাগতম জানাইছোঁ আজিৰ অন্য এটা নতুন ভিডিঅ' এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম যে যদি আপুনি বা আপোনাৰ ঘৰত যিকোনো মানুহে আপোনাৰ কি 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা দিবলৈ ওলাইছে তেনেহ'লে এইটো ভিডিঅ' কেৱল আপোনাৰ বাবে কাৰণ 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ কাৰণ তেওঁলোকৰ 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা হ'বলগীয়া পৰীক্ষাৰ বাবে মুকলি হ'ল ৰুটিন তো আপোনালোকে কেনেকৈ ৰুটিন লাভ কৰিব কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষা কেতিয়ালৈকে চলিব কেতিয়া শেষ হ'ব আজি হবিহে এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম তো ফ্ৰেণ্ডসকল ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকে এটা ভিডিঅ' যদি আপোনাৰ চেনেলটো নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অল নটিফিকেশ্যন অন কৰি দিব আৰু বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ এইটো চেনেলৰ মাধ্যমেদি চাব পাৰে তো ফ্ৰেণ্ডসকল বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে কি কৰিব কমেণ্টত দিয়া আছে লিংক আপোনাৰ লিংকটোত প্ৰথমতে টেপ কৰিব টেপ কৰি দিয়াৰ লগে লগে আপোনাৰ ইণ্টাৰফেচ ওপেন হ'ব ওপেন হোৱাৰ পিছত আপোনালোকে পোনপ্ৰথমতে আপোনালোকে চাব পাৰিব যে আসাম SLC এক্সামিনেশ্যন ৰুটিন 2023 PDF আউট চেক এক্সাম ডেট ফৰ সেৱা ক্লাছ 10 তো আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে কি হৈছে আপোনাৰ 2023 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ ৰুটিন কি হৈছে ইতিমধ্যে আউট হৈছে তো আপোনালোকে ইয়াত কি কৰিব ইয়াত তলপিনে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰোঁতে আপোনালোকে ইয়াতে চাব যে সেকেন্ডাৰী বোৰ্ডৰ কিবা নীতি নিয়ম ইয়াতে লিখা আছে আপোনালোকে এইবোৰ পঢ়ি চাব পাৰে আৰু তলপিনে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে মেইন যেটো আপোনাৰ ৰুটিনৰ যেটো পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব তাৰ বিষয়ে ইয়াতে আসাম SLC এক্সাম ৰুটিন 2023 ডিটেইলছ এটো সম্পূৰ্ণ ডিটেইলছত দিয়া আছে আপোনালোকে কি কৰিব ইয়াতে দিছে অৰ্গানাইজেশ্যন নেম ইয়াতে দিয়া আছে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন এক্সামিনেশ্যন কি সেৱা SLC এক্সাম 2023 SLC 10 2023 ইয়াতে দিছে আপোনাক মেইন উদ্দেশ্যটো হ'ব পৰীক্ষাটো আপোনাৰ ষ্টাৰ্ট হ'ব SLC এক্সাম ষ্টাৰ্ট ডেট 15 মাৰ্চ 2023 চনৰ 15 মাৰ্চৰ পৰা আপোনাৰ কি হ'ব SLC পৰীক্ষাটো আৰম্ভ হ'ব আৰু আপোনাৰ SLC এক্সামটো 31 মাৰ্চ 2023 লৈ কি হ'ব চলিব তো ফ্ৰেণ্ডসকল এইটো অতি সময় কম আপোনাৰ ল'ৰা ছোৱালী যদি বা আপুনি যদি মেট্ৰিক 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা দিবলৈ ওলাইছে তেতিয়াহ'লে আপোনাৰ অতি দুখজনক কম সময়ৰ ভিতৰতে কি পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব মাত্ৰ আপোনাৰ 15 দিনত পৰীক্ষাটো শেষ কৰা হ'ব তো এইটো হ'ল আপোনাৰ বাবে এক গুৰুত্বপূৰ্ণ নোটিছ আপোনালোকে কি কৰিব পাৰিব ইয়াতে তলপিনে স্ক্ৰল ডাউন কৰিব যে ইয়াত দিছে সেৱা SLC ৰুটিন ৰিলিজ ডেট তাৰ মানে এইটো কি কৈছে আপোনাৰ সেৱাৰ যেটো মেইন পোৰ্টেল আছে সেই পোৰ্টেলৰ পৰা আপুনি কি কৰিব 7 জানুৱাৰীত আপোনাৰ ৰুটিনটো তাৰ মানে ৰিলিজ কৰিব অফিচিয়ালি হিচাপত আপোনাৰ কি হ'ব 7 জানুৱাৰীত আপোনাৰ এইটো ৰুটিনটো ৰিলিজ কৰিব তো আপোনাৰ এক্সাম হৈছে 3 ঘণ্টাৰ তো এইটোৱে আছিল আপোনালোকে কি কৰিব পাৰিব ইয়াতে আৰু তলপিনে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে সেৱা ক্লাছ 10 এক্সাম ৰুটিন টাইম টেবল আপোনালোকে ইয়াতে চাব পাৰিব আপোনাৰ মোবাইলটো কি ডেস্কটপ সেট কৰি দিব ডেস্কটপ সেট কৰি দিয়াৰ লগে লগে আপোনালোকে কি কৰিব ইয়াতে তলপিনে স্ক্ৰল ডাউন কৰিব আৰু এনেকুৱা ধৰণৰ আপোনাৰ ৰুটিনটো ওপেন হৈ যায় আপুনি পাৰিলে ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে নাইবা আপুনি এনেকুৱা ধৰণৰ লিংকত গৈ আপোনাৰ ৰুটিনখন ডাউনলোড কৰিব পাৰে আপোনাৰ ফোন প্ৰথম ফাৰ্ষ্টত আছে ইংলিছ তাৰপিছত MIL জেনাৰেল মেথছ আছে জেনাৰেল সায়েন্স সোশ্যাল সায়েন্স এনেকুৱা ধৰণৰ সাবজেক্টবিলাক আছে তো আপুনি কি কৰিব পাৰে ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰিব পাৰে নাইবা আপুনি লিংকত গৈ আপুনি এনেকুৱা ধৰণৰ ৰুটিনটো আপুনি কি কৰে ডাউনলোড কৰিব পাৰে তো ফ্ৰেণ্ডসকল এইটো হ'ল আপোনালোকৰ ভিডিঅ' আপোনাৰ এইটো সৰু এটা ভিডিঅ' লৈ আপোনালোকে কিছু জনাই দিছোঁ কেতিয়া ক'ত কেনেকৈ আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা 2023 বৰ্ষত তো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সব কৰি দিব বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এনেকুৱা ধৰণৰ ভিডিঅ' চেনেলৰ মাধ্যমেদি চাব পাৰে ধন্যবাদ